হেল্ল' ফ্ৰেণ্ডছ, মই ৰাণু। আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। ভাগৰে লাগি গৈছে। এই দেখিছে নহয়, চাহপানী পাণ লৈ বাগানলৈ আহিছোঁ। মানুহজন নাই, সেই নিজে আনিবলগীয়া হৈছে। মায়ে আনে। মা আজি অকণমান কামত ৰাজগড়লৈ যায়, গোটৰ কিবা কামত। সেয়ে ময়ে লৈ আহিছোঁ। 10টা বাজিছেহে। আপোনালোকে চাহ তাহ খালেনে? আমি খালোঁ বাৰু, ব্ৰেকফাষ্ট কৰিলোঁ। এইখন আমাৰ দিৰৈ নৈখন, যিখন ভালুকমৰা হৈ গৈছে। ঘোলা পানী। আমাৰ নিজৰ বাগানখন দূৰ আছে বাৰু, এইখনো সমানেই দূৰ। এইফালৰ পৰাও যাব পাৰি, ইমান লুংলুঙীয়া ৰাস্তা নাযাওঁ দেই, অকলে অকলে ভাল নালাগে। এইখিনি আমাৰ বিশ্বজিৎ দাহঁতৰ বাগান, বিশ্বজিৎ কেৰকেটা। এইটো আমাৰ দিগন্ত দাহঁতৰ ঘৰ। চাহ তাহ খাই অকণমান ৰজনীগন্ধা খাই দিলোঁ, পিকটো পেলাই দিছোঁ। বেয়া নাপাব দেই, মই অকণমান খাওঁ, মুখ ৰুচক। উফ, খোজকাঢ়ি খোজকাঢ়ি যোৱা আজিকালি অভ্যাসটো নাইকিয়া হ'ল। বাইকত গাড়ীত গৈ গৈ। এইটো আমাৰ অনুজ দাহঁতৰ ঘৰ। গাঁৱলীয়া পৰিৱেশ, শান্তশিষ্ট পথাৰ। সেইটো আমাৰ তুলবাহঁতৰ ঘৰ। তুল বা নহয়, মাহীয়ে হ'ব, বা বুলিয়ে কওঁ। এইটো ফুকনৰ ঘৰ। আগলৈ খেৰণি পথাৰ। আকাশখন ইমান ধুনীয়া হৈ আছে, ফৰকাল। এইখনো নহয়, সেইটো মানন্দাহঁতৰ ঘৰ। সেই তাৰ কাষত পিছফালে আছে আগলৈ বাগানখন। দেখাই আছোঁ আগত, ৰ'ব। এয়া পথাৰৰ লুংলুঙীয়া ৰাস্তা। ছাতি এটাও লৈ নাহিলোঁ। কিছু ৰ'দ দিছে। সেইটো মানন্দা ঘৰ,
মানন্দা ঘৰৰ পাছফালে আছে। খাই ল'ব আপোনালোকে। এই নহয় মই দিওঁ যে তাত। এইখনে বাগান। এইফালে 3গৰাকী ছিঙি আছে আৰু এই দাদাজন। এইখিনি ঠাণ্ডা গছৰ ছাঁ ভাল লাগি যায়। মানন্দা বাৰী। বেছি দেৰি নাথাকোঁ গাইজ, ঘৰলৈ যাওঁ। মা ওলাই আছে, দেৰি কৰি নাথাকোঁ। আকৌ লগ পাই আছোঁ আপোনালোকক। ৰাস্তা দেখিছে, এনেকেই আহিবলগীয়া হৈছে। বৰষুণ দি আছিলে যে, আজি ৰ'দটো ওলাইছেহে। সোমালোৱে নহয় বোকাত। মাও ভৰিখন ধুই লওঁ। এইটো ফুকন কৈছিলোঁ যে মৃণালী বাহঁতৰ ঘৰ। কেনেকুৱা তীখৰ ৰ'দ। আকাশখন ধুনীয়া লাগিছে ন? ভাল লাগে কেতিয়াবা। এতিয়া ঘৰমুৱা হৈ আছোঁ। ঢেৰ কাম আছে। দিনটোৰ কি কাম, কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে চাব। আকৌ লগ পাই আছোঁ ফ্ৰেণ্ডছ। ঘামি জামি দেখিছে নহয়, ঘৰ পালোহি। অৱস্থাই নাই, কেনেকুৱা গৰম। ফেনৰ তলত ভাবিছোঁ অলপমান বহি লওঁ। বাকী ঘৰ মুচিবলৈ আছে, ভাত বনাবলৈ আছে। মা গ'লেই ৰাজগড়লৈ। এতিয়া আৰু ভাগৰ ফেনখন চলাই ঠাণ্ডা পানী এগিলাচ খাই শুবলৈহে মন যায়, পৰি দিব মন যায় বিচনাত। কাপোৰ মেলিব আছে, কাপোৰ ধোৱা হ'ল বাৰু। মোৰ নিচিনা অৱস্থা আপোনালোকৰো হৈ চাগে, ঘৰৰ কাম কৰি, যাৰ যাৰ ল'ৰা ছোৱালী আছে সকলোকে স্কুল পঠিয়াই। প্ৰায়ভাগেতো ভাত বনালেই হ'বলা স্কুল থকা ল'ৰা ছোৱালীৰ। ৰাতিপুৱা সাঁজ খুৱাই মেলি পঠিয়াইতো। তেন্তে মই কামবোৰ কৰি যাওঁ, আপোনালোকেও লগ দিব, চাব। কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম, চাই যাব। আকৌ লগ পাই আছোঁ। এয়া এইফালে ভাত ৰেডি হ'ল, এইফালে চব্জি বনাবলৈ লৈছোঁ। নহৰু পিঁয়াজ জলকীয়া জিৰা গুড়া ধনিয়া গুড়া নিমখ হালধি দি কাচকল অলপ ভাজিছোঁ। জোল নবনাওঁ, অলপ গ্ৰেভি টাইপ হ'ব। মাগুৰ মাছকেইটা মৰিলেই। মঙলবাৰে নাখাওঁ যে আমি। তলতে নেৰীয়া মাছ আছে, মছলাৰ জোল মানে গ্ৰেভি, খাবলৈ ভাল লাগিব। আপোনালোকে ট্ৰাই কৰি চাবচোন। মানুহ দুজনী, সেইকাৰণে কেৰাহীখন সৰু। ডাঙৰ নালাগে ল'বলৈ, সৰুখনতেই হৈ যাব। হৈ গ'লে আপোনালোকক দেখাই যাম।
এই শালিকাকেইটা ইমান ডিষ্টাৰ্ব দিয়ে নহয়, কি ক'ব আৰু, আঁতৰিয়ে নাযায়। দিম ৰ, ভাত হৈছেহে, চব্জি হৈ লওক। এইফালে আমাৰ টিকু শুই আছে। টিকু টিকু শুই আছে। ঘৰত কোনো নাই। মা গ'ল ৰাজগড়। এই আহিলেই চব খাবলৈ। যা ফ্ৰেণ্ডছ, যিসকলে মোৰ ভিডিঅ'বোৰ চোৱা নাই চাব, লাইক এটা কৰিব, কেনে হৈছে ক'ব, কিবা যদি ভুল হয় শুধৰাই দিব, আৰু নতুনকৈ কোনোবা আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আৰু, বাকী কাপোৰ চাপোৰ ধুই মেলি থোৱা হ'ল, মেলিলোঁ সকলোবোৰ কাপোৰ। অকল ঘৰ মুচিবলৈ আছে, ঘৰ মুচি গ'লে আজৰি আৰু। আকৌ লগ পাম লাহেকৈ আৰু এটা নতুন ব্লগৰে আপোনালোকক অলপ আনন্দ দিম, চাইও ভাল লাগিব। তেতিয়ালৈকে বাই বাই। আশা কৰোঁ চব ভালে আছে। গুড মৰ্ণিং। আজি মই গৈ আছোঁ মাৰ্ঘেৰিটা, অলপ কাপোৰ চাবৰ কাৰণে মাৰ্ঘেৰিটাত দেখাম। অলপ কথা আপোনালোকে দেখাই আছোঁ। বৰ্তমান আমি পাইছোঁ আপোনাৰ ডাঙৰ বগীয়া। দেখাই দিছোঁ, ভিডিঅ' কৰিব পৰা নাই চাই লওক। ডাঙৰ বগীয়া পাইছোঁ। তাতে একাপ চাহ খাব লাগিব। ব্ৰিজ পালোঁ, এতিয়া ব্ৰিজ ক্ৰছ কৰিম জাষ্ট নাও।